এই যে ছোৱালীবিলাকৰ কথা ক'ব বিচাৰিছোঁ, মানে আমাৰ নাৰীৰ জীৱনবিলাক এবাৰ কি ক'ব বিচাৰিছোঁ, কি বুজাব বিচাৰিছোঁ আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। এই যে জন্ম হোৱাৰ পিছতে মাক দেউতাকৰ কথা ভাবিব লাগে, যদি নাভাবোঁ তেতিয়া ক'ব ছোৱালীজনী বৰ স্বাৰ্থপৰ, নিজৰ মাক দেউতাকৰ কথাও বুজি নাপায়। আৰু তাৰপিছত ডাঙৰ হোৱাৰ পিছত যেতিয়া নিজৰ ভালপোৱাজন মানে কোনোবা এজনৰ যেতিয়া আমি বাছি লওঁ যে এইজনক মই ভাল পাওঁ বা এইজনৰ লগত মই বিয়া হ'ম, তেতিয়া সেই মানুহজনৰ কথা আমি নুশুনিম বা নামানিম বা তেওঁ বিচৰা ধৰণে একো নকৰিম, তেতিয়াও আমাক স্বাৰ্থপৰ। তাৰপিছত আমাক বিয়া দিলে, বিয়াৰ পিছত মানুহজন বা সেই ঘৰখনৰ নিজৰ গিৰিয়েকৰ ঘৰখনৰ মানুহবিলাকৰ যাৰে কথা আমি নুশুনো, তেতিয়াও আমি স্বাৰ্থপৰ।